অহা তাৰিখে ককলাবাৰীত আমাৰ যিটো উপ নিৰ্বাচন হ'বলৈ গৈ আছে, এই উপ নিৰ্বাচনৰ আমাৰ ককলাবাৰীত যিটো এতিয়া হ'ব, সেই নিৰ্বাচনটো লৈ পেলাই আমি BPF দলে BTC বাকী আমাৰ ককলাবাৰী অঞ্চলৰ ৰাইজক আমাৰ এই দলৰ পৰা প্ৰচাৰ অভিযান চলোৱাৰ সময়ত আমি যিখিনি দেখা পালোঁ, ৰাইজৰ পৰা যিখিনি আমি মতামত পালোঁ যে সঁচাকৈ ককলাবাৰী অঞ্চলৰ ৰাইজে আজি BTC অঞ্চলৰ আমাৰ এই অঞ্চলত যে উপ নিৰ্বাচন জাপি দিছে, সেই উপ নিৰ্বাচন ইয়াত পাতিব লগা হোৱা যিটো পৰিস্থিতি বা পৰ্যায় যে আহি গ'ল, সেইটো লৈ পেলাই ককলাবাৰী বাকী ৰাইজে চবে বেয়া পাইছে। তেখেতসকলে আজি প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে এই ককলাবাৰী অঞ্চলৰ পৰা জিকি যোৱাৰ পাছত ককলাবাৰী অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে ইয়াৰে পৰাই তেখেতে চিফ হিচাপে BTCত কাম কৰি থাকিব বুলি যিটো আশা মনত বান্ধি পেলাই তেখেতক বৰ প্ৰদান কৰিছিলে, আজি BTC চিফ হোৱাৰ পাছত ককলাবাৰী ৰাইজক তেখেতে এৰি পেলাই এই সমষ্টিত বাদ দি পেলাই তামোলপুৰত গৈবাৰী সমষ্টিত যে তেওঁ থাকিলে, ইয়াৰ কাৰণে আজি ককলাবাৰী সমষ্টি বাকী ৰাইজে তেখেতৰ ওপৰত খং কৰিছে। তেখেতৰ এই কাৰ্যকলাপৰ বিৰুদ্ধে ককলাবাৰী সমষ্টি বাকী ৰাইজে আজি মতামত দাঙি ধৰিছে। আৰু ককলাবাৰী অঞ্চলৰ আমাৰ ৰাইজে আজি তেখেতৰ এই আধা ৰাস্তাতে এই অঞ্চলৰ ৰাইজক এৰি থৈ যোৱাটো কোনো প্ৰকাৰে সহজভাৱে লোৱা নাই আৰু ৰাজনৈতিকভাৱে তেওঁলোকৰ প্ৰতি অৱহেলা কৰা হৈছে, তেখেতসকলক গুৰুত্বহীন কৰা হৈছে, তেওঁলোকৰ প্ৰতি অন্যায় কৰা হৈছে, অপমান কৰা হৈছে বুলি আজি ককলাবাৰী সমষ্টিবাসী ৰাইজে ধৰি লৈছে। গতিকে এইবাৰৰ নিৰ্বাচনত আমাৰ ককলাবাৰী সমষ্টিবাসী ৰাইজে UPPL দলৰ বিৰুদ্ধে, তেওঁলোকৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ভোট দি পেলাই আমাৰ UPPL চৰকাৰৰ ককলাবাৰীৰ প্ৰতি অৱহেলা যিটো মনোভাৱ তেওঁলোকে প্ৰদৰ্শন কৰিলে, ইয়াৰ বিৰুদ্ধে তেওঁলোকে একেবাৰে নিজৰ সিদ্ধান্ত, নিজৰ জনমতটো দাঙি ধৰিবৰ কাৰণে তেওঁলোকে BPFৰ লগত আজি একেলগে থিয় দিছে। আমাৰ এই অঞ্চলৰ ৰাইজে BTC নিৰ্বাচনৰ সময়ত BPFৰে ভালেখিনি ছাপৰ্টাৰ ৰাইজে BTC নিৰ্বাচনৰ সময়ত BPFৰে ভালেখিনি ছাপৰ্টাৰ ৰাইজে আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাই বন্ধুসকলে যোৱা নিৰ্বাচনত পৰিৱৰ্তনৰ শ্লোগান, দুৰ্নীতিমুক্ত চৰকাৰ, সুশাসন চৰকাৰ BTCত তেওঁলোকে চলোৱাৰ যিটো এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেইবিলাক আজি তেওঁলোকে পালন কৰাত যে ব্যৰ্থ হৈ গ'ল। তেখেতসকলে 1.5 বছৰত তেওঁলোকৰ যিটো অসৎ মনোভাৱেৰে BTC চলোৱাৰ নমুনা তেওঁলোকে প্ৰদৰ্শন কৰিলে, পদে পদে তেখেতসকলে ৰাইজৰ সমস্যাৰ প্ৰতি যে তেওঁলোকে ফিটি দিছে, ইয়াৰ বিৰুদ্ধে এই অঞ্চলৰ ৰাইজে এতিয়া আমাৰ ককলাবাৰী অঞ্চলৰ ৰাইজে উপ নিৰ্বাচনত তেখেতসকলে তেওঁলোকৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে ইতিমধ্যে সাজু হৈছে আৰু BPFৰ লগত তেওঁলোকে গোটেইখিনি ঘূৰি আহি পেলাই আমাৰ কেণ্ডিডেটক জিকাবৰ কাৰণে একেলগে আমাৰ লগত কাম কৰিছে। আমি বিভিন্ন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন আমাৰ ভাষা ভাষী ধৰ্মাৱলম্বী মানুহবিলাকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ কেণ্ডিডেটক জিকাবৰ কাৰণে BTCত এটা নতুন হাগ্ৰামাৰ নেতৃত্বৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, ঘূৰাই আনিবৰ কাৰণে এতিয়া সকলোৱে আমালৈ সহযোগ আগবঢ়াইছে আৰু আমাৰ লগত এই ভোটৰ সময়ত একেলগে থিয় দিছে। গতিকে আজি আমি ককলাবাৰী সমষ্টিবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা নিৰ্বাচনত BTCত এই প্ৰতাৰণাৰ চৰকাৰ চলাই থকা আমাৰ ৰাইজৰ কাম কৰিব নোৱাৰা অকৰ্মণ্য এই চৰকাৰখনক উৎখাত কৰাৰ স্বাৰ্থত আৰু বলিষ্ঠ নেতাৰ এজন আমাৰ এই অঞ্চলত যে দৰকাৰ হৈছে আৰু এই নেতাজন হাগ্ৰামা মহিলাৰে হয় আৰু হাগ্ৰামা মহিলাৰ নেতৃত্বতে আমি শক্তিশালী BTC পুনৰ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থতে আমাৰে এই শংকৰ বসুমতাৰী দলীয় প্ৰাৰ্থীজনক বিপুলভাৱে ভোট দি পেলাই জিকাই দিবৰ কাৰণে আমি BPF দলৰ পৰা আহ্বান জনাইছোঁ। আজি BPF দলে যিবিলাক কথা ইলেকশ্যনৰ আগত কৈ আহিছিল যে BPF দলৰ পৰা ৰাইজে যিখিনি কথা শুনিবলৈ পাইছিল,
এটা সময়ত BTC ইলেকশ্যনৰ সময়ত আমাৰ BTC বাকী ৰাইজে সেইবিলাক বিশ্বাস নকৰাকৈ সেই সময়ত UPPLৰ যিটো ভুৱা শ্লোগান পৰিৱৰ্তন দুৰ্নীতিমুক্ত চৰকাৰ আৰু BTR চুক্তিৰ দোহাই দি পেলাই তেখেতসকলে যিটো ঢৌ আনিছিলে সেই ঢৌত আমাৰ ৰাইজেও মানে একেলগে UPPLৰ লগত তেওঁলোকে কাম কৰিছিল আৰু BTC চৰকাৰখন প্ৰমোদ বড়োৰ হাতত গতাই দিছিলে কিন্তু 1.5 বছৰত দেখা গ'ল যে এই চৰকাৰখনে আমাৰ BTC বাকী ৰাইজক ইলেকশ্যনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি তেওঁলোকে বহুত মানে কি কয় প্ৰদান কৰিছিলে যেনেকৈ আমাৰ মহিলাসকলক মানে ৭৫,০০০ কৰি প্ৰতিজন মানে প্ৰতিটো সেল্ফ হেল্প গ্ৰুপিয়েল চৰকাৰৰ প্ৰতি মোহভংগ হৈছে আৰু এই চৰকাৰখনে আমাৰ যুৱক যুৱতীসকলক প্ৰতাৰণা কৰিছে যাৰ কাৰণে তেখেতসকলেও UPPLৰ প্ৰতি ক্ষুব্ধ হৈছে আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ জাতীয় জনগোষ্ঠী ভিত্তিত এটাকৈ উন্নয়ন বোৰ্ড গঠন কৰি দিবৰ কাৰণে কথা কৈছিলে যেনেকৈ আমাৰ গোৰ্খাসকলৰ কাৰণে গোৰ্খা উন্নয়ন বোৰ্ড আমাৰ মুছলিম ভাই ককাইসকলৰ কাৰণে মুছলিমসকলৰ উন্নয়ন বোৰ্ড নাথযোগীসকলৰ কাৰণে উন্নয়ন বোৰ্ড ৰাজবংশী ভাই ককাইসকলৰ কাৰণে উন্নয়ন বোৰ্ড এই ধৰণৰ যে বোৰ্ড গঠন কৰাৰ তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এইবিলাক এটাও তেওঁলোকে আজিলৈকে পূৰণ কৰিব পৰা নাই যাৰ কাৰণে বিভিন্ন জাতিৰ জনগোষ্ঠীৰ মানুহবিলাকে এটা সময়ত এইবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ প্ৰতি আস্থা বিশ্বাস ৰাখি পেলাই আমাৰ UPPLৰ চৰকাৰ বনাবৰ কাৰণে ভোট দি পেলাই সহায় কৰিছিলে এইসকলেও আজি তেখেতসকলে UPPLক বেয়া পাইছে UPPLৰ মানে এই দলৰ প্ৰতি তেখেতসকলৰ মোহভংগ হৈছে তেওঁলোকক মানে তেওঁলোকৰ সংগ এৰি দি পেলাই আমাৰ BPFৰ প্ৰতি আস্থা বিশ্বাস ৰাখি পেলাই একমাত্ৰ হাগ্ৰামাইহে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে উন্নয়নমূলক কাম কাজ তেওঁলোকৰ বিকাশৰ কাৰণে পলিচি লৈ পেলাই কাম কৰা এজন নেতা আৰু এই অঞ্চলৰ সবৰ কাৰণে চিন্তা কৰা এজন বহল মনোভাৱৰ নেতা হিচাপে মানুহবিলাকে তেখেতক আঁকোৱালি লৈছে আৰু তেখেতকে সমৰ্থন কৰিবৰ কাৰণে শংকৰ বসুমতাৰীক ভোট দিবলৈ মানুহবিলাকে সাজু হৈছে গতিকে অহা নিৰ্বাচনত জাতি জনগোষ্ঠী যিমান ভাই বন্ধুসকল আছে ৰাইজসকল আছে বিভিন্ন ধৰ্মাৱলম্বী মানুহ আছে মই আহ্বান কৰিম যে আমাৰ শংকৰ বসুমতাৰীক ভোট দিয়াৰ কাৰণে আপোনালোকে আগুৱাই আহক BTCত পৰিৱৰ্তন আনক আৰু আমাৰ এতিয়া ফুতুলাৰ চৰকাৰ যেহেতু BTCত চলি আছে অসম চৰকাৰৰ মানে তেওঁলোকৰ ফুতুলা চৰকাৰ হিচাপে আজি আমি BTCত UPPLৰ নেতৃত্বাধীন চৰকাৰক পাইছোঁ এই ফুতুলা চৰকাৰক আমাক নেলাগে আমাক শক্তিশালী আমাৰ সবল চৰকাৰ BTCত লাগিব যিটো চৰকাৰ হাগ্ৰামা মহিলাইহে দিব পাৰিব UPPLে কোনো প্ৰকাৰে নোৱাৰে গতিকে এই ফুতুলাৰ চৰকাৰটো অপৰাই আমাৰ শক্তিশালী সবল চৰকাৰ হাগ্ৰামাৰ নেতৃত্বত গঠন কৰাৰ ক্ষেত্ৰত ককলাবাৰীৰ নিৰ্বাচনটো আমি এটা গুৰুত্ব সহকাৰে লৈ পেলাই এই নিৰ্বাচনত আমি আমাৰ শংকৰ বসুমতাৰীক জিকাবৰ কাৰণে নাঙল ছবিত ভোট মাৰিবলৈ মই সকলোলৈ আহ্বান কৰিছোঁ আপোনাসকলে সবে জানে যে 2020 চনৰ 27 ফেব্ৰুৱাৰীত তেওঁলোকে BTR চুক্তি কৰিলে BTR চুক্তিত তেখেতসকলে যিবিলাক দফা আছিলে এই দফাবিলাকৰ গাই মানে প্ৰতিটো আমাৰ অঞ্চলত প্ৰত্যেক জাতি জনগোষ্ঠীৰ ৰাইজৰ তেওঁলোকে সমৰ্থন আদায় কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে BTR চুক্তিৰ দ্বাৰা দি BTCৰ ক্ষমতা যথেষ্ট লাঘৱ হৈছে BTCৰ যিবিলাক মানে উন্নয়নমূলক কাম কাজ কৰাৰ যিবিলাক আমাৰ এটা মানে অধিকাৰ আছিল ক্ষমতা আছিল এইবিলাক এতিয়া আমাৰ হাতৰ পৰা গুচি গ'ল এই অঞ্চলৰ ৰাইজে BTC চুক্তি কৰাৰ দ্বাৰা দি হাগ্ৰামা মহিলাৰ নেতৃত্বত যিমানখিনি আমি ক্ষমতা পাইছিলোঁ সেই ক্ষমতা এতিয়া আমাৰ হাতৰ পৰা গুচি গ'ল উদাহৰণস্বৰূপে মই ক'ব খোজোঁ আজি ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্ট পৰা যিমানখিনি আমাৰ হিল বালি বিক্ৰী কৰাৰ নামত আমাৰ মহলবিলাকৰ পৰা আমি যিমানখিনি ৰেভিনিউ পাইছিলোঁ যিটো ৰেভিনিউৰ দ্বাৰা দি আমি আমাৰ কৰ্মচাৰীসকলক দৰমহা দিব পাৰিছিলোঁ আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে আমি কাম কৰিব পাৰিছিলোঁ সেইখিনি ৰেভিনিউ এতিয়া আমি BTC হাগ্ৰামাৰ আমলত মানে পোৱাৰ কাৰণে যথেষ্ট ভাল কাম কৰিব পাৰিছিলোঁ কিন্তু এতিয়া UPPL চৰকাৰ অহাৰ পিছত এই ফৰেষ্টৰ হিল বালি বিক্ৰী কৰাৰ পৰা যিমানখিনি ৰেভিনিউ পায় এইটো অসম চৰকাৰেহে ডাইৰেক্ট লৈ যায় BTCয়ে ইয়াৰ পৰা এক পইচাও নাপায় যাৰ কাৰণে আজি ফৰেষ্ট বিভাগত যিবিলাক আমাৰ কৰ্মচাৰী আছে যিসকলে ফিক্স পেড কাম কৰি আছে বা ৰেগুলাৰ হিচাপে কাম কৰি আছে তেখেতসকলে এক পইচাও দৰমহা হিচাপে পোৱা নাই আৰু তেখেতসকলে আজি অনাহাৰত ভুগি থাকিব লগা হ'ল আৰু ইয়াৰ কাৰণে জগৰীয়া বৰ্তমান BTC চৰকাৰ সেই BTC চৰকাৰখনে আজি ৰেভিনিউ ফৰেষ্টৰ পৰা যিমান পায় সেইখিনি যদি অসম চৰকাৰক ঘূৰাই নিদিলেহেঁতেন
এই ধনটো যদি BTCৰ হাতত ধৰি ৰাখিব পাৰিলে হেঁতেন হাগ্ৰামাই যেনেকৈ ৰাখিছিল আমাৰ কৰ্মচাৰীসকলে আজি এইবিলাক দৰমহা নোপোৱাকৈ কাম কৰি থাকিব লগা নহ'লহেঁতেন এই BTC চৰকাৰখনে আমাৰ একৰ্ডত যিবিলাক ভেঞ্চাৰ স্কুল আছে এই ভেঞ্চাৰ স্কুলবিলাকৰ প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে মাষ্টৰবিলাকৰ এপইণ্টমেণ্ট দিয়াৰ কাৰণে যিখিনি দফা আছে বুলি গাইছিলে সেই দফাবিলাকৰ দোহাই দি পেলাই ভেঞ্চাৰ স্কুলৰ মাষ্টৰবিলাকৰ সহযোগ তেওঁলোকে ইলেকশ্যনৰ সময়ত যথেষ্ট লৈছিলে আদায় কৰিব পাৰিছিলে আৰু ভেঞ্চাৰ স্কুলৰ মাষ্টৰবিলাকেও প্ৰভিন্সিয়েলাইজেশ্যন হোৱাৰ স্বাৰ্থত নিজৰ চাকৰি আজি মানে নিয়মীয়াকৰণৰ স্বাৰ্থত তেওঁলোকে UPPLৰ লগতে কাম কৰিছিলে কিন্তু দেখা গ'ল যে আজি 1.5 বছৰ হৈ গ'ল তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ দৰে আজি কোনো এটা LP স্কুল হাই স্কুল ME স্কুল তেওঁলোকে প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰিলে আমাৰ বছৰ বছৰ ধৰি বিনা বেতনেৰে কাম কৰি অহা টিচাৰসকলৰ চাকৰি তেওঁলোকে নিয়মীয়াকৰণ কৰিব নোৱাৰিলে প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰিলে যাৰ কাৰণে আজি আমাৰ টিচাৰসকলৰ মাজত যথেষ্ট ক্ষুব্ধ হৈছে আৰু UPPL চৰকাৰৰ প্ৰতি তেওঁলোকৰ আস্থা বিশ্বাস হেৰুৱাই গৈছে আজি তেখেতসকলে এই ইলেকশ্যনৰ সময়ত আমাৰ BTR চুক্তিৰ দ্বাৰা দি এই অঞ্চলত যথেষ্ট অনুষ্ঠান প্ৰতিষ্ঠান হ'ব বুলি কৈছিলে আমি এটি প্ৰতিষ্ঠা কৰাৰ কথা কৈছিলে কিন্তু একৰ্ড মতে আজিলৈকে তেখেতসকলে এটাও কাম কৰিব নোৱাৰিলে গতিকে একৰ্ড ৰিফাইন কৰিব পৰা নাই একৰ্ডটো ৰিফাইন কৰাৰ বেলিকাত আজি তেখেতসকলে চৰম পৰ্যায়ৰ তেওঁলোকে বিফল হৈছে আৰু এই বিফলতাৰ মূল কাৰণটো হ'ল তেখেতসকলে ৰাজনৈতিকভাৱে উচিত পদক্ষেপ ৰণকৌশল তেওঁলোকে ল'ব নোৱাৰিলে আৰু যাৰ কাৰণে একৰ্ডত টকাখিনিও তেওঁলোকে ৰিফাইন কৰিব নোৱাৰিলে ইয়াত মূল আৰু আমাৰ BTC অঞ্চলৰ ৰাইজৰ কাৰণে ডাঙৰ এটা বিপদ হ'ল যে BTR চুক্তিৰ দ্বাৰা দি BTCৰ যিখিনি ক্ষমতা আছিলে আমাৰ অঞ্চল যিমানখিনি আছিলে এইখিনি যথেষ্ট সংকুচিত হৈ আছে গাঁও কৰ্তনৰ কথা ইয়াত সোমাইছে গাঁও অন্তৰ্ভুক্ত হোৱাৰ কথা বাঢ়ি দিয়ক আমাৰ দক্ষিণাঞ্চলত থকা যিবিলাক আমাৰ গাঁও আছে এইবিলাক আজি অসম চৰকাৰে আমাৰ গভৰ্ণমেণ্টে তেওঁলোকৰ ফালৰ পৰা যিটো এটা কমিশ্যন বহুৱাইছে এই কমিশ্যনৰ দোহাই দি পেলাই এই কমিশ্যনৰ কাম কাজ কৰাৰ দ্বাৰা দি যথেষ্ট গাঁওবিলাক কৰ্তন হ'ব যিবিলাকে BTCৰ পৰা যাব খোজা নাই BTCৰ লগত এডজাষ্ট হৈ গ'ল আৰু BTCৰ মাজত ইয়াৰ কাৰণে মিলা প্ৰীতিও হৈ গ'ল আমাৰ মাজত সংহতি এইকো বজাই ৰাখি পেলাই এতিয়া BTC বাকী হিচাপে নিগাজীভাৱে ইয়াত থাকিবৰ কাৰণে মনস্থিৰ কৰিছে এইবিলাকৰ মাজতো এতিয়া অশান্তি হৈছে এইবিলাকৰ মাজতো এটা আশংকা মনত শংকা সোমাইছে যে আকৌ এই অঞ্চলত ইয়াৰ দ্বাৰা দি এটা অশান্তিময় পৰিস্থিতি সৃষ্টি হ'ব পাৰে নেকি এইটো আমাৰ কাৰণে এটা ভয়ংকৰ এটা বিষয় বুলি আমি ক'ব বিচাৰোঁ গতিকে এই মোকলাবাৰী অঞ্চলৰ ৰাইজে আমাৰ BTC অঞ্চলত BTCৰ ক্ষমতা ঘূৰাই পোৱাৰ স্বাৰ্থত BTCৰ ৰক্ষণাবেক্ষণৰ স্বাৰ্থত আৰু BTC বাকী ৰাইজক প্ৰতাৰণা কৰা যিটো ৰাজনীতি ইয়াত আমাৰ যুৱক যুৱতীসকলক চাকৰি দিয়াৰ নামত প্ৰতাৰণা কৰিলে আমাৰ মহিলাসকলক সেল্ফ হেল্প গ্ৰুপ দিয়াৰ নামত সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ পইচা দিয়াৰ নামত যিটো প্ৰতাৰণা কৰিলে আমাৰ গৰীব দুখীয়াসকলক ঘৰে ঘৰে লাখ লাখ টকা পইচা তেওঁলোকে দিয়াৰ প্ৰতিশ্ৰুতি যিটো প্ৰদান কৰিছিলে সেইবিলাক পালন কৰিব নোৱাৰা এইবিলাক প্ৰতাৰণাৰ যিটো ৰাজনীতি কৰিলে ইয়াৰ বিৰোধিতা কৰি পেলাই আমাৰ এই অঞ্চলৰ ৰাইজে ককলাবাৰী সমষ্টিৰ বাকী ভোটাৰ ভাই বন্ধুসকলে মই আপোনালোকক আহ্বান কৰিছোঁ যে তেখেতসকলক উচিতভাৱে উত্তৰ দিয়াৰ সময় আহিছে আৰু এই প্ৰতাৰণাৰ অনৈতিক আৰু মূল্যবোধহীন যিটো ৰাজনীতি তেওঁলোকে BTC অঞ্চলত আৰম্ভ কৰিছে সেইটো বন্ধ কৰাৰ স্বাৰ্থত সেইটো অপৰাই দিয়াৰ স্বাৰ্থত আমাৰ নাঙলৰ ছবিত শংকৰ বসুমতাৰীক ভোট দি জিকাই দিয়াৰ দ্বাৰা দি প্ৰথম পদক্ষেপ ল'বৰ কাৰণে মই আহ্বান কৰিছোঁ